হেল্ল' এভৰিৱান, মই মেকআপ আৰ্টিষ্ট প্ৰীতি কটকী পুনৰবাৰ আপোনালোকৰ ওচৰত নতুন এটি ভিডিঅ' লৈ আহিলোঁ। আৰু আজি ভিডিঅ'টি লৈ আহিছোঁ মই ফেচিয়েলৰ ওপৰত। আৰু কাৰণ মোৰ একাডেমীখনত প্ৰফেচনেল মেকআপ আৰ্টিষ্ট কৰ্চৰ লগতে স্কিন আৰু হেয়াৰৰ কৰ্চো ইয়াতে শিকোৱা হয়, বিউটিচিয়ানৰ। আৰু কোনোবাই যদি এনেকৈ যদি দুইটা কৰ্চো ল'ব বিচাৰিছে, দুইটা কৰ্চ এভেইলেবল পাব। কাৰণ আজিকালি মেকআপৰ লগতে বিউটিচিয়ান কৰ্চটো শিকিলে বহুত সুবিধাজনক হৈ গৈছে। সেই গতিকে দুইটা কৰ্চ ল'লে বহুত সুবিধা হয়। সেইকাৰণে এনেকৈ যদি কোনোবাই শিকিব বিচাৰিছে সোনকালে যোগাযোগ কৰিব প্ৰীতি মেকআপ একাডেমী ষ্টুডিঅ'ত। আৰু মই এনেকৈ ষ্টুডেণ্টক শিকাই আছিলোঁ, ফেচিয়েলৰ নলেজ দি আছিলোঁ আচলতে। আৰু মই আচলতে তেওঁলোকক দামীত এনেকৈ শিকোৱাৰ কাৰণে মই ফিংগাৰত পিন্ধা ৰিংকেইটা মই হাতত যিকোনো বস্তু মই খুলি লোৱা নাছিলোঁ। কিন্তু প্ৰপাৰ ফেচিয়েল এটা কৰিবলৈ হ'লে প্ৰত্যেকটো বস্তু হাতত থাকিব নালাগিব, প্ৰত্যেকটো বস্তু হাতৰ পৰা আমি খুলি ল'ব লাগিব। কিন্তু আমি দামীত শিকোৱাৰ কাৰণে মই খুলি লোৱা নাই। আৰু মই শিকাই দিয়াৰ পিছত তেওঁলোকেও দামীত প্ৰেক্টিচ কৰে। আৰু দামীত প্ৰেক্টিচ প্ৰপাৰলি হোৱাৰ পিছতে তেওঁলোকে ইজনে সিজনীক আৰু সিজনীক প্ৰেক্টিচ কৰিব দিওঁ। কাৰণ এটা ফেচিয়েল বহুত বেছি ইম্পৰ্টেণ্ট মাছাজৰ ওপৰত। কাৰণ মাছাজ এটা ভুলকৈ কৰিলেও সঁচাকৈ স্কিনটো বহুত বেয়া হোৱাৰ চান্সেছ থাকে। সেই গতিকে ভালকৈ জনাৰ পিছতহে তেওঁলোকক মই ক্লাইণ্ট হওক বা ইজনে সিজনীক কৰিবলৈ দিওঁ প্ৰপাৰ কিটটো লৈ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ তেওঁলোকে আকৌ দামীত এনেকৈ প্ৰেক্টিচ কৰি গৈ আছে। এয়া হৈছে মোৰ নিউ বেষ্টৰ ষ্টুডেণ্ট। আৰু এনেকৈ আকৌ কৰা হোৱাৰ পিছত মই প্ৰত্যেকটো ফেচিয়েলৰ নলেজ মই তেওঁলোকক দিওঁ। থিয়ৰী আৰু প্ৰেক্টিকেল ক্লাছ দুইটাও মই ভালকৈ দিবলৈ ট্ৰাই কৰোঁ, যাতে তেওঁলোকে পিছলৈ কাৰোবাক কৰিবলৈ যাতে অসুবিধা নহয়। সেইকাৰণে মই প্ৰত্যেকটো ফেচিয়েলৰ কাম প্ৰত্যেকটো বেলেগ বেলেগ হয়। এয়া হৈছে ডিটেন ফেচিয়েল হওক, গ্ল'য়িং ফেচিয়েল, এয়া কফিৰ ফেচিয়েলৰ পৰা লৈ ধুনীয়াকৈ ফ্ৰুটছৰ ফেচিয়েলো পাব। আৰু লগতে আছে গ'ল্ডৰ ফেচিয়েল। ইয়াতে প্ৰত্যেকটো ফেচিয়েলৰ কাম বেলেগ বেলেগ। ডায়মণ্ডৰ ফেচিয়েল মই প্ৰত্যেকটো ফেচিয়েল দেখাই দিয়াৰ কাৰণ এইটোৱেই যে প্ৰত্যেক ক্লাইণ্টেও ইয়াত কৰিব আহিব পাৰে। প্ৰত্যেকটো ফেচিয়েল আছে স্কিন অনুযায়ী। এয়া হৈছে পাপায়া ফেচিয়েল। আৰু লগতে আছে ভিটামিন চি, বহুত বেছি ইম্পৰ্টেণ্ট। আৰু লগতে হাতেৰে কৰিব পৰা কোৰিয়ান গ্লাছ ফেচিয়েল আৰু হাইড্ৰা ফেচিয়েল। আৰু লগতে আছে হাইড্ৰা ফেচিয়েল, মেচিনেৰে কৰিব পৰা। এতিয়া বহুত বেছি ইম্পৰ্টেণ্ট হৈ গৈছে। আৰু এনেকৈ যদি প্ৰত্যেকটো নলেজ আৰু প্ৰত্যেকটো আপোনালোকে শিকিবলৈ বিচাৰিছে বা কৰিবলৈ বিচাৰিছে সোনকালে যোগাযোগ কৰিব তলত দিয়া কণ্টেক্ট নম্বৰত। আৰু মোৰ ভিডিঅ'বোৰ চাই পেলাই কেনেকুৱা পায় সকলোৱে এটা কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। এতিয়ালৈ আহিছোঁ, বাই বাই।